এক ক পৰিৱেশ প্ৰদূষণ মানে কি বুজা? উত্তৰ বায়ু, পানী, মাটি, গছ-গছনি, প্ৰাণী, চৰাই আদি লগ লাগি পৰিৱেশ গঠিত হৈছে। বায়ু, পানী আৰু মাটিত থাকিবলগীয়া উপাদানবোৰ সঠিক পৰিমাণে থাকিলে এইবোৰ নিৰ্মল আৰু ব্যৱহাৰৰ উপযোগী হৈ থাকে। কেতিয়াবা অলাগতিয়াল পদাৰ্থ বা বস্তু কিছুমান বায়ু, পানী আৰু মাটিৰ লগত মিহলি হৈ পৰে আৰু তেতিয়াই পৰিৱেশ প্ৰদূষণ হোৱা বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্ন হৈছে প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ প্ৰদূষণ 4 প্ৰকাৰৰ। সেইবোৰ হ'ল বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ, পানী প্ৰদূষণ আৰু শব্দ প্ৰদূষণ। গ নম্বৰ প্ৰশ্ন বায়ু প্ৰদূষণৰ 2টা কাৰণ লিখা। উত্তৰ বায়ু প্ৰদূষণৰ 2টা কাৰণ হ'ল 1. যান-বাহনৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে। 2. লেতেৰা আৱৰ্জনা আদি য'তে ত'তে পেলালে সেইবোৰ গেলি পচি দুৰ্গন্ধ হৈ বায়ু প্ৰদূষিত হয়। ঘ নম্বৰ প্ৰশ্ন পানী প্ৰদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে? যিকোনো 2টা দিশ উল্লেখ কৰা। উত্তৰ 1. উদ্যোগৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থ নৈ, জান-জুৰিৰ পানীত মিহলি হৈ পানী প্ৰদূষিত হয়। ফলত পানীত থকা মাছকে ধৰি জলজ প্ৰাণীবোৰ ৰোগত আক্ৰান্ত হয়। ৰোগাক্ৰান্ত মাছ খোৱাৰ বাবে মানুহকে ধৰি অন্যান্য প্ৰাণীবোৰৰ বেমাৰ-আজাৰ হয়। 2 নম্বৰ কৃষিকাৰ্যত ব্যৱহৃত কীটনাশক দ্ৰব্য, সাৰ আদি বৰষুণৰ পানীৰ লগত উটি গৈ নৈ, বিল, খাল আদিত পৰি পানী প্ৰদূষিত হয়। তেনে প্ৰদূষিত পানী সেৱন কৰি বহুতো জলজ প্ৰাণী মৃত্যু মুখত পৰে। ঙ নম্বৰ প্ৰশ্ন মাটি প্ৰদূষণৰ 2টা কাৰণ উল্লেখ কৰা। উত্তৰ 1. কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাবোৰ মাটিত মুকলিকৈ দম কৰি জমাই থলে মাটি প্ৰদূষিত হয়। 2 নম্বৰ খেতি পথাৰত অধিক শস্য উৎপাদনৰ বাবে ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত মাটি প্ৰদূষিত হয়। প্ৰথম ছ পৰিৱেশত শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়? উত্তৰ 1. অপ্ৰয়োজনত ডাঙৰকৈ গাড়ী হৰ্ণ বজালে শব্দ প্ৰদূষণ হয়। 2 নম্বৰ ফটকা, আতচবাজী আদি ফুটালে শব্দ প্ৰদূষণ হয়। ইয়াৰ পিছত 2 নম্বৰ আছে খালী ঠাই পূৰ কৰা। 2 নম্বৰ খালী ঠাই এনেধৰণে পূৰ কৰি দিয়া হৈছে। ক পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক ডেছ আছে। শব্দটো হ'ব খালী ঠাইত প্ৰদূষক বুলি কোৱা হয়। খ নম্বৰ ইন্ধন জ্বলালে বায়ুমণ্ডলত ডেছ আছে। ইয়াত শব্দটো হ'ব কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায়। গ নম্বৰ কৃষিকাৰ্যত ৰাসায়নিক সাৰৰ সলনি ডেছ আছে। ইয়াত হ'ব শব্দটো পচন সাৰ ব্যৱহাৰ কৰিব লাগে। ঘ নম্বৰ হৈছে শব্দ প্ৰদূষণৰ ফলত মানুহৰ ডেছ আছে। ইয়াত শব্দটো হ'ব শ্ৰৱণ শক্তি কমি যাব পাৰে। ঙ নম্বৰ পৰিৱেশৰ সকলোবোৰ উপাদান ডেছ আছে। ইয়াত শব্দটো হ'ব প্ৰদূষণমুক্ত কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব।